ঐ তোনে কথা এটা শুনিছনে নাই কি কথা টংগছৰ ঘৈণীয়েকজনী যে এই বৈজ্যাতিজনী বৈজ্যাতি অকল বৈজ্যাতি নহয় তাৰ চৰিত্ৰও বেয়া এই মতা বলিয়াজনী কোনে চিনি নাপায় সেইজনী মতা পাগল চাচোন টংগছৰ চিনা ইমান ভাল ল'ৰা এটা পাছে তাৰ পাছতো সেই বৈজ্যাতিজনী চৰিত্ৰ সলনি নহ'ল আৰে সেইজনী এন্দুৰ ঐ তই ক এন্দুৰে জানো সেন্দুৰ মূল বুজি পায় তই ঠিক কথা কৈছ আৰে এজনী বনৰীয়া তাই বৈজ্যাতিৰ চৰিত্ৰবিলাক লুকুৱাই টংগছক প্ৰেমৰ জালত ফচাইছিলে কিন্তু এতিয়া চব ধৰা পৰিলে আৰে গোটেই গাঁৱৰ মানুহে দেখিছে তাইক তাই বৈজ্যাতিৰ চৰিত্ৰবিলাক চব ধৰা পৰিল আৰে কিমান নীলা চাচোন দে গিয়েক আছে ল'ৰা ছোৱালী আছে তাই কোনটো নাকেৰে সেন্দুৰ ফোন নোলোৱাকৈ ঘূৰি ফুৰে তাইহে জানিব বেলেগ মতাৰ লগত যে ঘূৰি ফুৰা যে চব মানুহে দেখিছে তাই চিনেমা চাবও যায় আৰে তাই মতা পাগল বে তাই মতা পাগল আৰে মেণ্টে এইটোত যেন একো নাই ঐ কথা এটা কওঁ শুন ভগৱানে তাইক চব বিশ্বাস কৰিছে আৰে তাই তৰ্পি মৰিব তাই ঐ টংগছৰ কথাখিনি তেলচক কবিচোন সি নিশ্চয় কিবা এটা উপায় দিব তেলেচক কথাখিনি জনাছো সি এই বেবিচাৰ লংকা সি দহন কৰি দিম বুলি কৈছে